চুক্তি আপোনালোকে একেলগে কৰিছিলে কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু বিভাজন হোৱা দেখা গৈছে আপুনি কি ক'ব এই চুক্তি আচলতে একেলগে কৰা মানে চৰকাৰে কিছুমান NDPৰ সদস্যক বাই ফ'ৰ্চ আনিহে চুক্তি কৰাইছে তেওঁলোক চুক্তি কৰাৰ আচলতে চুক্তি কৰাৰ এটা সুযোগ পোৱাই নাছিল মাত্ৰ চৰকাৰে তেওঁলোকে আনিছে সেইকাৰণে একেলগে কৰিছে বুলি আচলতে প্ৰেক্টিকেলি ভুল হয় চুক্তিৰ কাৰণে কাম কৰা অল বড়োচিঞ্চ ইউনিয়ন আৰু NDP প্ৰফেচৰ বাকীবিলাক কিন্তু চুক্তিৰ কাৰণে সমস্যা সমাধানৰ কাৰণে একো কাম কৰা নাই মাত্ৰ তেওঁলোকক শেষত চুক্তিৰ সময়ত মাতি আনি চুক্তি কৰোৱা হৈছে আৰু যেহেতু সংগঠনৰ যি সমস্যা সমাধানৰ ক্ষেত্ৰত অল বড়োচিঞ্চ ইউনিয়ন আৰু NDP প্ৰগ্ৰেছিভ যিখিনি পদ লৈছিল যিখিনি পথ অৱলম্বন কৰি চুক্তি কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছিল চুক্তি স্বাক্ষৰ কৰা এটা যিখিনি গোটেই সমস্যা গোটেই দাবীসমূহৰ এটা চুক্তি কৰিব পৰা অৱস্থাত আনিছিল সেই সম্পৰ্কে বাকী ফেকশ্যন NDPৰ বাকী ফেকশ্যনকেইটা একো নাজানে আৰু সেইকাৰণে চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁলোকে সেই কথাবোৰ অনুভৱ নকৰাৰ কাৰণে নিজৰ খেলখুচিত নিজৰ পথ বাছি ল'লে তেওঁলোকে আঁতৰি গ'ল তাৰ কাৰণে আমাৰ এক আক্ষেপ নাই যিহেতু বিগত দিনবিলাকত তেওঁলোক আমাৰ লগত নাছিল এতিয়াও আমাৰ লগত নাই আমি অল বড়োচিঞ্চ ইউনিয়ন UPPL আৰু NDP প্ৰগ্ৰেছিভ লগতে পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট যিসকল আমাৰ লগত আছে আমি এইকেইখন সংগঠনে এইকেইজনৰ নেতৃত্বতে আগন্তুক নিৰ্বাচনত আমি যুঁজ দিম আৰু আমি নিশ্চয় জয়যুক্ত হ'ম ফেৰেংগা ইতিমধ্যে APPLত যোগদান কৰা বুলি কৈছে কিন্তু চৰাইগড় কিন্তু BPFত যোগদান কৰাৰ সম্ভাৱনা বেছি দেখা গৈছে কি ক'ব এইমাত্ৰ মানুহৰ ব্যক্তি স্বাধীনতা বোলা এটা বস্তু আছে আৰু প্ৰতিজন মানুহৰ চিন্তাধাৰা বেলেগ বেলেগ এইটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বুলি এটা বিষয় আছে সেইমতে ফেৰেংগাই নিজৰ সিদ্ধান্ত মতে নিজে কোনটো শুদ্ধ ঠিক বুলি ভাবে সেইটো সিদ্ধান্ত ল'ব চৰাইগড়ে নিজৰ বিবেচনা মতে কোনটো শুদ্ধ কোনটোত গ'লে নিজৰ বেনিফিট হ'ব এই কথা চিন্তা কৰি তেওঁ যাব তাত আচৰিত হ'বলগীয়া একো নাই সেইকাৰণে যদি চৰাইগড় BPFৰ লগত যায় তাত ক'বলগীয়া একো নাই আৰু ফেৰেংগা এজন আদৰ্শত অটল হৈ থকা ব্যক্তি আদৰ্শত কাম কৰা ব্যক্তি আৰু সেইকাৰণে তেওঁ হয়তো দেখিছে যে কোন দিশত গ'লে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে কাম কৰা এটা সুযোগ হ'ব আৰু কোন দিশত গ'লে জনসাধাৰণৰ স্বাৰ্থক ত্যাগ কৰি অকল ব্যক্তিগত স্বাৰ্থত যোৱা হ'ব সেই কথাখিনি তেওঁ চিন্তা কৰি উলিয়াইছে আৰু তাৰ কাৰণে এটা উচিত সিদ্ধান্ত লৈ তেওঁ UPPLৰ লগত যোগদান কৰি আগবাঢ়ি আহিছে চাংচুমা খুংগুৰ বসুমতাৰ BTR ডিনাই কৰি পেলাই বড়োলেণ্ডৰ আন্দোলন আকৌ কৰিম বুলি কৈছে ইয়াৰ কি ক'ব এইটো চাংচুমা খুংগুৰৰ ব্যক্তিগত কথা কাৰণ তেওঁ কি চিন্তা কৰিছে তেওঁ 18 বছৰ MP হ'ল 18 বছৰ MP হওঁতে তেওঁ বড়োলেণ্ডৰ কাৰণে একো মাত নামাতিলে আজি সমাজৰ দ্বাৰা অৱহেলিত হৈ ৰিজেক্টেড হৈ বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিবলগীয়া সেইটো কোনেও একচেপ্ট নকৰে আজি তেওঁ চবেই হাঁহিছে তেওঁৰ যিটো বক্তব্য তেওঁৰ যিখিনি স্থিতি 18 বছৰ একো নকৰিলে 18 বছৰ MP থাকে তেওঁ নিজৰ MPৰ ফাণ্ডত কৰা এটা কাৰ্যৰ আদৰ্শ দেখুৱাব নোৱাৰিলে তেনেকুৱা ব্যক্তিয়ে গোটেই বড়ো সমাজৰ কাৰণে কিবা এটা যে কৰিব সেইটো কি কয় এইটো হাঁহিৰ পাত্ৰ থেংক ইউ